হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ খবৰ কেনে? আশা কৰোঁ সকলোৱে ভাল। আজি আকৌ নতুন এটা টপিকলৈ মোৰ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। হয়, আপোনালোকে ঠিকেই দেখিছে। আপোনালোকে হয়তো থাম্বনেইলটো চাই গম পাইছে চাগে আজি কিহৰ ওপৰত ক'বলৈ গৈ আছে। হয়, আজি ক'বলৈ গৈ আছোঁ তিলপিঠাৰ ওপৰত। তিলপিঠা এইটো চাই এইটো হয়, আপোনালোকে দেখিলে যে এই তিলপিঠাটো কি? এই তিলপিঠাটো আপোনালোকে জানে যে এই তিলপিঠাটো যিহেতু অতীজৰ পৰা চলি আহিছে, যিহেতু আমাৰ যিটো বিহু হয়, মাঘ বিহু, অৰ্থাৎ মাঘ বিহু, কাতি বিহু আৰু এই যিটো ৰঙালী বিহু হয়, এই ৰঙালী বিহুৰ অৰ্থাৎ আমাৰ এই যিটো তিনিটা উৎসৱ পাৰ্বণ হয়, এই উৎসৱ পাৰ্বণত আমাৰ বিহু বা সকলো ধৰণৰ উৎসৱ পাৰ্বণ এই তিলপিঠাটো সকলো মানুহৰ ঘৰে ঘৰে ব্যৱহাৰ কৰা হয়। সকলো বিহু, সকলো উৎসৱ পাৰ্বণত হয়নে নহয়? সকলোৱে হয়। আপোনালোকৰ যিহেতু যদি আপোনালোকে হয়, আপোনালোকৰ ঘৰতো এই তিলপিঠাটো আছে। আপোনালোকে জানে যে এই তিলপিঠাটো কিহেৰে তৈয়াৰ কৰা হয়? তিলেৰে তৈয়াৰ কৰা হয়। তিলেৰে তৈয়াৰ কৰা হয়। গতিকে বোলো আমি এই তিলপিঠাটোৰ কথা, মহত্বৰ কথা আমি জানো। আচলতে আপোনালোকে জানে এই যিটো তিলপিঠা আছে, চাই লওক এই তিনিটা তিলপিঠা আছে। এই যিটো তিলপিঠা আছে এইটো প্ৰথমে তৈয়াৰ কৰা হয়। ইয়াত তিল থাকিব, তিল আৰু আপোনালোকে জানে আৰু সেই তিল মিঠৈ বা যিকোনো ধৰণৰ দিয়া হ'ব। বাকীখিনি বৰা চাউলে ওপৰৰ যিটো বগা সেইখিনি বৰা চাউলে হয়। এতিয়া কথাটো হ'ল যে এই তিলপিঠাটো অতীজৰ পৰা যে ব্যৱহাৰ হৈ আহিছে, কিহৰ কাৰণে ব্যৱহাৰ হৈছে, কেনেকৈ ব্যৱহাৰ হৈছে, ইয়াৰ মহত্বটো কি তাৰ বিষয়ে আজি আমি অকণমান জানিম। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যে এই তিলটো সকলো কামত ব্যৱহাৰ কৰা হয়। এইটো পোনপ্ৰথমে আমি তিলৰ উপকাৰিতাৰ বিষয়ে জানিম, তিলৰ উৎপত্তিৰ বিষয়ে আমি জানিম। তিল সাধাৰণতে ব্যৱহাৰ কৰা হয়, তিলৰ তেলো আছে। তেলৰ ব্যৱহাৰ কৰা হয়। পোনপ্ৰথমে তিল যিটো হয়, সেই তিলবিধত এবিধ ফেটি এচিড নামৰ এবিধ এচিড থাকে। সেই এচিডৰ নাম হৈছে ফেটি এচিড আৰু এবিধ এচিড থাকে, সেইটো হ'ল লিন'ইক এচিড। সাধাৰণতে ফেটি এচিডত 83 to 93% এচিড। সাধাৰণতে ফেটি এচিডত 83 to 93% কেলছিয়াম থাকে আৰু লগতে ভিটামিন থাকিব, ভিটামিন বি, ভিটামিন ই সকলো ধৰণৰ পোৱা যায়। আমাৰ এই যিটো তিলপিঠা হয়, এই তিলপিঠাত সকলো ধৰণৰ প্ৰ'টিন পোৱা যায়। আপোনালোকক ক'লোঁ ভিটামিন ই, ভিটামিন বি সকলো ধৰণৰ ভিটামিন পোৱা যায়, প্ৰ'টিন পোৱা যায়। এতিয়া ইয়াৰ কথাটো হ'ল যে ইয়াত যিটো এচিড আছে, অৰ্থাৎ ফেটি এচিড, সেই এচিডবিধে যেতিয়া আমি এই তিলপিঠাটো খাওঁ, এই তিলপিঠাটো খালে আমাৰ কি হয় দেখা আপোনালোকে জানে। এই তিলপিঠাটো খালে আমাৰ চুলি গঠনৰ সহায় হয়, চুলি দীঘল হোৱাত সহায় কৰিব। লগতে গতিকে গম পালে এই তিলপিঠাটোৰ মহত্ব কেনেকুৱা, অৰ্থাৎ কিমান শক্তিশালী হয়। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় গম পালে। গতিকে এতিয়া আজি ভিডিঅ'টোৰ মূল কথা এইখিনি আছিলে। গতিকে বেছি দীঘল নকৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। প্লিজ আৰু লগতে কওঁ যে মোৰ চেনেলটো নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, প্লিজ লাইক কৰি দিয়ক, প্লিজ লাইক এটা কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি বেছি ভাল পালে কমেণ্ট কৰি দিব। অ'কে, আৰু যিবোৰ মোৰ এই ৰঙালী বিহুৰ যিটো পাৰ্ট 2, পাৰ্ট 3 আহি আছে, সেইবোৰ ভিডিঅ' মই বনাই আছোঁ, সেইবোৰ আপলোড কৰিম। আপোনালোকে পাব আৰু সেইবোৰ আপলোড হ'লে ৰৈ থাকিব। তেনে লগ পাম নেক্সট ভিডিঅ'লৈ। বাই।